ভাৰতবৰ্ষ মোৰ দেশ। মই এনে এখন সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ দেশত জন্মগ্ৰহণ কৰি গৌৰৱান্বিত। স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত দেশৰ প্ৰতি মোৰ ভাল পোৱা পিতৃ মাতৃ শিক্ষক শিক্ষয়িত্ৰী আৰু বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাৰ বাবে মই অংগীকাৰবদ্ধ। শিক্ষাৰ্থী হিচাপে ৰাজ্য আৰু ৰাষ্ট্ৰৰ কল্যাণৰ হকে কাম কৰিবলৈ মই মোৰ জীৱন উৎসৰ্গা কৰি আৰু মোৰ বিদ্যালয়খনলৈ সন্মান কঢ়িয়াই আনিম। প্ৰকৃতিৰ প্ৰতি মোৰ দায়বদ্ধতা সম্পৰ্কে মই অৱগত। এই প্ৰকৃতিৰ জৈৱিক উপাদানসমূহক ৰক্ষা কৰিবলৈ সম্ভৱপৰ সকলো প্ৰয়াস কৰিম। যিসকল স্বাস্থ্যকৰ্মীয়ে মোৰ পৰিয়াল তথা মানৱতা ৰক্ষাৰ স্বাৰ্থত নিৰলস আৰু নিৰ্ভীকভাৱে সেৱা আগবঢ়াইছে তেখেতসকললৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। মোৰ পৰিয়ালৰ প্ৰত্যেক সদস্যই COVID-19ক প্ৰতিহত কৰিবলৈ স্বাস্থ্য বিভাগে জাৰি কৰা সকলো নীতি নিৰ্দেশনা সুচাৰুৰূপে পালন কৰিম আৰু এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ অৰিহণা আগবঢ়াম। জয় হিন্দ, জয় অসম।